আলোচনাৰ মাজেদি হ'ব। NDA আমি NDA থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে। বিৰাট ভালকৈ পজিটিভলি গৈ আছে আলোচনাটো, নিশ্চয় আশা কৰিব পাৰোঁ আমি। এক্সপানশ্যন এইটোতো আমি যদি এক্সপানশ্যন প্ৰয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম। এতিয়া ডিপাৰ্টমেণ্টটো কোনোবা যদি ভাল কাম কৰে কণ্টিনিউ হ'ব, যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব, এইটো সময় নালাগে। এইটো মুখেদি কয় একো লাভ নাই। মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ, আমি কাম দি একশ্যনটো ল'ম। আজি মই ক'ব কাৰাপশ্যন যেনেকে কৈছে এনেকে কাম কৰিব, একো চিন্তাই কৰিব নালাগে আপোনালোকে। আমি গুৰুজনা শংকৰদেৱৰ এটা ভৱন বনাই দিম বুলি কৈছে, এইটো আমি বনাম। অৰুণোদয় হওক, PMAY হওক, গোটেই কিবাটো ডাইৰেক্ট BTC আৰু প্ৰমোদ বড়োৰ দিনত যিবিলাক চিলেকশ্যন হৈছে, যিবিলাক লিগেল সেইটোতো পাব, ইলিগেলটো একটাও নাপাব। আমাৰ কথাটো হ'ল পাৰ্টিৰ লগত কথা নহয়, যি মানুহে পাব কাৰণে অধিকাৰ আছে, যোগ্যতা আছে, চবেই পাব। স্পষ্ট কথা, ইহঁতৰ নিচিনা এইটো BJP, এইটো BPF, এইটো কংগ্ৰেছ কৈ পেলাই স্কিম আঁচনি বাছনি নকৰে আমি। আপোনাৰ দিনত চাকৰি পোৱা 11-12 বছৰ ৰেগুলাৰ হোৱা নাই, এইটো আমি আজি ডিচিশ্যন হৈছে, যিসকলক আমাৰ দিনত 10 বছৰ হওক, 10 বছৰ 11 বছৰ 12 বছৰটো ৰেগুলাৰ হ'ব, কিন্তু এতিয়া 5 বছৰ ইহঁতে যিসকলে ফিক্স পে কাম কৰি আছে, ইহঁতে চেলাৰী পোৱা নাই, সেইটো 2.5 বছৰৰ কাৰণে ইমিডিয়েটলি আমি ঠিক কৰিম। দলৰ পৰা কিবা যোগদান কৰিব নেকি? UPPL যদি লাগে আমাৰ পৰা লৈ যা, আমি কিন্তু নল'ম। আদিত্য খাকলাৰীয়ে এটা অভিযোগ কৰিছে, আপোনাৰ মাটি পাট্টা দিওঁতে আপোনাক বিবেচনা কৰাৰ কাৰণে আহ্বান জনাইছে। আমি নাজানি নেকি? মাটি পাট্টা আইনগত হিচাপে যিসকলে পাব লাগে এইটো পাবই। আইনগত হিচাপে যিসকলে পাৱাৰ অধিকাৰ আছে চবেই পাব মাটিৰ পাট্টা। দেই, থেংক ইউ।